হয় বা আমাৰ লগতে আছিলে বাৰু বা কালি ৰাতিপুৱা লাষ্ট মই ডিউটি যোৱাৰ আগত ময়ো ডিউটিতে যাওঁ বা ডিউটি যাব ওলাইছে তো বাক ৰাতিপুৱা মই ডিউটিত যোৱাৰ সময়ত লগ পাইছিলোঁ আৰু বাক মাত দিছিলোঁ মই তো বা মোক মাত দি থৈ গৈছে তাৰপিছত আমাৰ ডিউটি ইভিনিঙলৈ থাকে আৰু মোৰ অকণমান লেট কৰি থাকে তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ আহি কেনে মানে সুধিছোঁ বা ক'ত আছে তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক যিহেতু লগৰ ৰুমতে গৈছে তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে ভায়েকে মোক ফোন কৰিছে যে পাখিবা তুমি ক'ত আছা মই কৈছোঁ মই ৰুমতে আছোঁ তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে কৈছে নাই বা আৰু আমাৰ মাজত নাই বাক তুমি GMCত আছে তুমি এবাৰ যোৱা বাৰ ওচৰলৈ এইখিনিয়ে অকল ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই তো মই ইয়াতে আহিলোঁ আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই সেইটো মই দাদা ক'ব নোৱাৰিম কাৰণ মই তেতিয়াহ'লে ৰুম পোৱাই নাছিলোঁ ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই তো মই এইখিনিয়ে জানো লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ কিন্তু চবৰ ৰুম বেলেগ বেলেগ অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে আৰু ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায়ে তেনেকৈ হয় বা আমাৰ লগতে আছিলে বাৰু বা কালি ৰাতিপুৱা লাষ্ট মই ডিউটি যোৱাৰ আগত ময়ো ডিউটিতে যাওঁ বা ডিউটিত যাব ওলাইছে তো বাক ৰাতিপুৱা মই ডিউটিত যোৱাৰ সময়ত লগ পাইছিলোঁ আৰু বাক মাত দিছিলোঁ মই তো বা মোক মাত দি থৈ গৈছে তাৰপিছত আমাৰ ডিউটি ইভিনিঙলৈ থাকে আৰু মোৰ অকণমান লেট কৰি থাকে তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ আহি কেনে মানে সুধিছোঁ বা ক'ত আছে তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক যিহেতু লগৰ ৰুমতে গৈছে তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে ভায়েকে মোক ফোন কৰিছে যে পাখিবা তুমি ক'ত আছা মই কৈছোঁ মই ৰুমতে আছোঁ তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে কৈছে নাই বা আৰু আমাৰ মাজত নাই বাক তুমি GMCত আছে তুমি এবাৰ যোৱা বাৰ ওচৰলৈ এইখিনিয়ে অকল ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই তো মই ইয়াতে আহিলোঁ আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই সেইটো মই দাদা ক'ব নোৱাৰিম কাৰণ মই তেতিয়াহ'লে ৰুম পোৱাই নাছিলোঁ ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই তো মই এইখিনিয়ে জানো লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ কিন্তু চবৰ ৰুম বেলেগ বেলেগ অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে আৰু ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায়ে তেনেকৈ